MLA-টো সদায় অশান্তি কৰি থকা মানুহ লাগিব না নালাগিব? তো অশান্তিটো কৰি থাকিব লাগিব, আঁচনিৰ অশান্তি। আৰু মোক কোনেও আৰণে গামচা দি নাথাকিব, মোৰ মাথা গৰম হৈ যায়। কিবা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, চন্দন বৰ্ম আৰু প্ৰমোদ বড়োৰ সৈতে এক বৈঠক অনুষ্ঠিত হৈ গৈছে আৰু সেই বৈঠকত रावजों बुरखायगोन मा रावजों फोरमायगोन मा रावजों बुरखाय BTR-ত শাসন চলাই থকা UPPL-ত যোগদান কৰিব। এটা কথা ক'ব পাৰি যে BPF-ৰ নাঙল চিহ্ন, প্ৰতীকী চিহ্ন সেইটো ত্যাগ কৰিব, ত্যাগ কৰি তেওঁ যোগ দিব UPPL-ৰ যি सिंबल ट्रैक्टर हे ट्रैक्टर सिंबलक अखवाली लगो हाँ, ग्रामा मोहिलारी से कम्युनिकेशन कहाँ बिगड़ गया? इतने समय तक सरकार में रहे, अब वो कहते हैं कि मैंने सर्बानंद का सपोर्ट किया, हेमंता का नहीं किया, इसलिए मुझे पार्टी से निकाल दिया गया। वो उनका व्यू है। सर्बानंद को उनका सपोर्ट का जरूरत नहीं है ना। सर्बानंद जी को सपोर्ट करना हमारा काम है। शाना हबाई होनै रोजे थोदे थांगनी शाना हबाई होनै रोजे थोदे थांगिनी जिवा बेनो सुखु दुखुनी जिवा মিটা আম ট্ৰেক্টাৰ কিবা ফুটবল পাম্প আছে পাম্প নাই টেলিফোন নাম্বাৰ এই মিক্স যিটো লাভৰা কৰিবলৈ যিটো কথাটো কৈছে কোনে বুজিব? মিছা কথাটো কৈ আছে 17 বছৰে তেখেতে আৰু তেখেতে কৈছে কি আমি গামছা পিন্ধাই মেম্বাৰশ্বিপ কৰোঁ আৰু ক'ত মানুহ থাকিব। তেখেতৰটো হ'ল ডাইৰেক্ট পইচা দিয়ে। যেনেকৈ তেখেতসকলে কথাবিলাক কয় প্ৰমোদ ভাইয়ে, এইবিলাক কথাৰ কোনো সত্যতা নাই আৰু তেখেতসকলে এনেকুৱা ধৰণৰ কথা কৈ গোটেই পৰিৱেশটো এটা উপৰঙা কৰিব চেষ্টা কৰিছে। এই কথাকে আমি ভাল নাপাওঁ কাৰণ অনাবৰো ভাষী ৰাইজ সদায় BPF-ক আশীৰ্বাদ কৰিছে আৰু হাগ্ৰামা ডাঙৰীয়াক মনে প্ৰাণে সকলো ৰাইজে ভাল পায়। BJP আৰু UPPL ইতিমধ্যে বহুতো ঠাইত তেওঁলোকে বেচা কিনা আৰু যিটো এডজাষ্টমেণ্ট এইটো ৰাইজে এতিয়াই দেখা পাইছে আৰু ফিল্ডৰ তেখেতসকলে এইবোৰ কথা কৈ পেলালে আৰু এইটো এটা মাইনাছ পইণ্ট তেওঁলোকৰ কাৰণে। এই কথাটো তেওঁলোকে বুজা নাই। তেখেতসকলৰ যিটো কেলকুলেশ্যন তাত তেওঁলোকে ভাবি লৈছে এই এনেকৈ পলিচি দি আমাৰ ভোটটো ট্ৰেন্সফাৰ হ'ব বা প্লাছ হ'ব, মুঠেই নহয়। এই বেচা কিনা ৰাজনীতিটো আজিকালি ৰাইজে বেয়া পায়। BTC অঞ্চলত বসবাস কৰা আমাৰ বঙালী হিন্দুক ভাষিক ধৰ্মীয় সংখ্যালঘু আৰু ভাষিক সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু যিমান আদিবাসী ভাইসকল কোচ ৰাজবংশী ভাইসকল সকলো জাতি জনগোষ্ঠীয়ে BPF দলক সদায় ভোটদান কৰি আহিছে। তো গতিকে এইবাৰ হিন্দু বঙালী BPF-ক ভোট দিব না নাই এইটো এটা প্ৰশ্নই হ'ব নোৱাৰে। আচ্ছা, সদায় BPF-ৰ লগতে হিন্দু বাঙালী সম্প্ৰদায়ৰ জনগণ BPF-ৰ লগত সদায় আছে। আমি কাক ভয় কৰিম? BPF ৰাজনৈতিক দল গঠন কৰাত BJP আমাক সহায় কৰা নাই। তিনিবাৰ যিটো কনজিকিউটিভ ইয়াৰ্ছ BTC যিটো BPF চৰকাৰ হৈছে তাত BJP তথা যিবিলাকে আজি নেতা কৰ্মীসকল আছে তেওঁলোকৰ একো কণ্ট্ৰিবিউশ্যন নাই। ৰাজনৈতিক দল ৰাইজক লৈ আগুৱাই যোৱাৰ ক্ষেত্ৰত আমি যথেষ্ট, কাৰণ ৰাইজে আমাৰ লগত আছে, আমি ৰাইজৰ লগত আছোঁ, আমি সদায় रायजोर प्रति आमी दायबद्ध। रायजोआ आमार शक्ति। इलेक्शना जाहैबाय मोनखानाय BTC-खौ फोथांनानै दोननायनि दावहानिसो बे इलेक्शन। नखर नखर साख्रि बेसे मोजां मोजां खोथा बुंदोंमोन PCDR-आव, एखे खोथाखौ दाबो UPPL-आ गुनेश्वर मोनहा बुंदों। बिसोरो जिबनाव जोंनि ओनसोलनि जौगानाय खालामफेराखै, खालामनो हाया। কৈছো আৰু মোক কোনেও আৰণে গামচা দি নাথাকিব, মোৰ মাথা গৰম হৈ যায়। কিবা এটা কৰি বহি আলোচনা কৰোঁ ছাৰ আপোনাৰ মাথাটোৱে ক'ৰবাত গুচি যায় মোৰ। মানে মানুহবিলাকৰ লগত কথা পাতাৰ মোৰ যিটো গুৰুত্ব কিবা হৈ আছে তাৰ মোৰ মানে মাথাটো ক'ৰবাত গুচি যায়। গতিকে নালাগে হা এইটো কোনোবা ভাবিব পাৰে আমাক ভাল পাওক বুলিহে এই ৰাস্তাটো বনাইছে, আমাক ভাল পাওক বুলিহে 30 বেডেড হস্পিটেলটো বনাইছে, আমাক ভাল পাওক বুলিহে এইটো দিছে। আরে তই ভোট নিদিলি হল, মাল লোৱাত কি আপত্তি আছে? হয় না নহয়? বিশ্বজিৎ দৈমাৰীয়ে যি ধান্দাতে নিদিয়ক খাব পালে কি বেয়াটো আছে? খোৱাৰ পিছত বাদ দিয়ে আৰু বিশ্বজিৎ দৈমাৰী
হয় না নহয়? খাগৰাবাৰীৰ মানুহ ৰাস্তাটো হোৱাৰ পিছত বাদ দি বিশ্বজিৎ দৈমাৰী কি দৰকাৰটো আছে? কিয় লোৱাৰ সময়ততো ল'ব লাগিব না বস্তুটো। আমাক নালাগে, তক আমি ভাল নাপাওঁ, তা কি হ'ব জাগাৰ কথাটো? অলপ ধান্দাবাজি হ'ব লাগে মানুহ, ধান্দাবাজি মাতি মাতি আনিব লাগে। শুক্লায়ত মই আগত চেণ্ট্ৰেল মিনিষ্টাৰ, অসমৰ মন্ত্ৰী বহুত আনি ধান্দা কৰি শুক্লাই অঞ্চলখন অলপ ডেভেলপ কৰিছিলোঁ। শুক্লাৰ তলৰ দলং মই MLA নোহোৱাকৈ কৰিছিলোঁ। এতিয়া যে শুক্লাৰ এৰিগেশ্যনৰ তলত যে পাৰ্কৰ লগত যে দলং আছে, কেতিয়াও দলং নাছিলে, আৰু সেই দলং নথকাৰ কাৰণে শুক্লাৰ পৰা গাড়ী পাৰ হোৱা নাছিল, আফ্ৰিকাৰ ফালে গাড়ী অহা নাছিল, বাঙালীপাৰা ফালে গাড়ী অহা নাছিলে। এই দলং মই কৰিলোঁ। তামোলপুৰ যাবলৈ দলং নাছিলে, ঢিকিপুটাৰ দলংটো মই কৰি দিলোঁ MLA নাথাকোঁতে। অজন্তা বাইদেউ নেওগাঁও ধৰি মেলি তেওঁ PWD মিনিষ্টাৰ আছিলে, গতিকে তেখেতক কৈ মেলি কোনো MLA তেমেলে কেতিয়াও উদ্যোগ নলয়, আৰু সেইটো কৰি আজি সেই ৰাস্তা আমাৰ নাওকাটাৰ পৰা শ্বৰ্টকাট তামোলপুৰ যাব পৰা হৈ গ'ল। সেই UT ৰোড যিটো, এইটো মই MLA নাথাকোঁতে মই মানে কমিশ্যনাৰ আনি ফালে এই ৰাস্তাটো কৰাইছিলোঁ, আৰু সেইটোৰ কাৰণে আমাৰ নেশ্যনেল হাইৱেৰ নিচিনা এই ৰাস্তাটো হৈ গ'ল। কোনোবাটো উদ্যোগ লৈ থাকিব লাগিব, নহ'লে নহ'ব। গতিকে এতিয়া আপোনালোকৰ উদ্যোগ, মই ইয়াত আছোঁ MLA হিচাপে, কিন্তু MLAটো সদায় অশান্তি কৰি থকা মানুহ লাগিব নে নালাগিব? তো অশান্তিটো কৰি থাকিব লাগিব, আঁচনিৰ অশান্তি। এই খাবলৈ খালি মোক মাতি থাকে, নাহাৰ কাৰণে বেয়া পায়। আৰে মই নাহিলেও একো নাই, তোমাৰ কামটো কেনেকৈ আদায় কৰিব সেইটো মাথা মাৰে। সেইকাৰণে মোক কিয় লাগি থাকে এইবিলাকত? কি লাগে ক জাগাত, এইবিলাকতো কথা পাতা, এই দি থকাটো মই খং উঠি থাকোঁ। আজিও কৈছোঁ, আৰু মোক কোনেও আৰণে গামচা দি নাথাকিব, মোৰ মাথা গৰম হৈ যায়। কিবা এটা কৰি বহি আলোচনা কৰোঁ, ছাৰ আপোনাৰ মাথাটোৱে ক'ৰবাত গুচি যায় মোৰ। মানে মানুহবিলাকৰ লগত কথা পাতাৰ মোৰ যিটো গুৰুত্ব কিবা হৈ আছে, তাৰ মোৰ মানে মাথাটো ক'ৰবাত গুচি যায়। গতিকে নালাগে হা, এইটো আৰু দিব নালাগে মোক। হয়নে না আং নেবি খুব শুনি হৈছে, আৰু জিকাৰ দিনা দিলে হ'ল, আৰু বাৰে দি থাকে নেকি? যুদ্ধত গৈছোঁ না ক'ত গৈছোঁ এইবিলাক দি থাকিবলৈ? হা, এইটো অপমানো কৰা হয় আৰণায়ক। এইবিলাক কেতিয়া দিয়ে? যেতিয়া এজন মানুহে ক'ৰবাত ভাল কাম কৰি আহে, ক'ৰবাত জিকি আহে, ক'ৰবাত পুৰস্কাৰ পাই আহে, তেতিয়া আমি সেইটো সন্মান দিওঁ। য'তে ত'তে দি থাকিলে ইয়াৰ কি মূল্য আছে? একো মূল্যই নাই ইয়াৰ, হয় না নহয়? একো মূল্য নাথাকে। সেইকাৰণে য'তে ত'তে দিব নালাগে। এইটো ভাবিব নালাগে নিদিলে MLA বেয়া পাব, স্পীকাৰ বেয়া পাব। একদম দিলেহে মই বেয়া পাওঁ। মোৰ কথাটো মই বেলেগক নাজানো। আজিৰ পৰা আপোনালোকে যিমান আছে আপোনালোকে মোক এইটো নিদিব, আচল কথাটোহে মোক ক'ব। আৰু তেৰা বেকা কৰি নাথাকিবি, দাণ্ডা গলৌ এনেকুৱা